নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টেক সাপোৰ্টলৈ। আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান ভাৰতৰ গোল্ডেন কাৰ্ড বনাই লোৱা নাই, আপোনালোকে অতি সোনকালে আয়ুষ্মান ভাৰতৰ গোল্ডেন কাৰ্ডটো বনাই লওক। আপোনালোকে গোল্ডেন কাৰ্ডটো বনাবলৈ CIC চেণ্টাৰ নহ'লে আয়ুষ্মান ভাৰত গ্ৰাহক সেৱা কেন্দ্ৰলৈ গৈ আপোনালোকে গোল্ডেন কাৰ্ডটো বনাই লওক। নহ'লে নাপাব আপোনালোকে 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা। আয়ুষ্মান ভাৰতৰ আৰোগ্য আঁচনিৰ গোল্ডেন কাৰ্ড বনাবলৈ আপোনালোকৰ 2011 চনৰ সেন্সাছ কৰা ফেমিলি আইডি নম্বৰ থকাটো বাধ্যতামূলক। আপোনালোকৰ ফেমিলি আইডিৰ নম্বৰৰ সৈতে নিজৰ নামটো কেনেকৈ চেক কৰিব A to Z ষ্টেপ বাই ষ্টেপ দেখাই যাম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। যিসকলে নতুনকৈ মোৰ চেনেলৰ ভিডিঅ'টো চাই আছে তেতিয়া প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে আপোনালোকৰ ডেস্কটপত থকা নহ'লে আপোনালোকৰ মোবাইলত থকা যিকোনো গুগল ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব আৰু টাইপ অপশ্যনত টাইপ কৰিব আপকে দুৱাৰ আয়ুষ্মান। এতিয়া টাইপ কৰাৰ পাছত ক্লিক কৰি দিব আৰু ইয়াৰ পাছত এনেকুৱা এখন পেজ অপেন হৈ অহাৰ পাছত আপকে দুৱাৰ PMJY বিটনামি এই লিংকত ক্লিক কৰক। ইয়াৰ পাছত আপকে দুৱাৰ আয়ুষ্মান পেজ অপেন হৈ অহাৰ পাছত তলৰ বক্সটোত নিজৰ মোবাইল নম্বৰটো টাইপ কৰিব। ইয়াৰ পাছত গেট OTPত ক্লিক কৰক। এতিয়া OTPটো টাইপ কৰি কেপচা কোড এণ্টাৰ কৰি লগইন অপশ্যনত ক্লিক কৰক। ইয়াৰ পাছত এনেকৈ আপকে দুৱাৰ আয়ুষ্মান হোম পেজ অপেন হৈ অহাৰ পাছত ডাউনলোড ৰিপৰ্ট এই পেজটোত যাওক। ইয়াৰ পাছত আপোনালোকে প্ৰথমে আপোনালোকৰ যিটো ষ্টেট হয় সেই ষ্টেটটো চিলেক্ট কৰক। ইয়াৰ পাছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰক। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিটো এৰিয়া হয় আপোনালোকৰ সেই এৰিয়াটো চিলেক্ট কৰি লওক। ব্লক হ'লে ব্লক, উৰবান হ'লে উৰবান। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ ব্লকটো চিলেক্ট কৰক। আপোনালোকৰ যিটো ব্লক হয় সেই ব্লকটো চিলেক্ট কৰক। ইয়াৰ পাছত আপোনালোকৰ গাঁৱৰ নামটো চিলেক্ট কৰিব। আপোনালোকে যিটো গাঁৱত বিলং কৰি আছে সেই গাঁৱৰ নামটো আপোনালোকৰ বাছি লওক। গাঁৱৰ নামটো চিলেক্ট কৰাৰ পাছত আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰক। ইয়াৰ পাছত এনেকৈ এখন পেজ অপেন হৈ অহাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনালোকে ডাউনলোড অপশ্যনত গৈ PDF ফাইলটো ডাউনলোড কৰি লওক। PDF ফাইলটো ডাউনলোড হোৱাৰ পাছত আপোনালোকে PDF ফাইলটো ছেভ কৰি লওক। ছেভ কৰাৰ পাছত আপোনালোকে সেই ফাইলত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে ভালদৰে চাই লওক। আপোনালোকৰ নাম যদি আছে তেনেহ'লে আপোনালোকে আয়ুষ্মান ভাৰত গ্ৰাহক সেৱা কেন্দ্ৰলৈ গৈ নহ'লে আপোনালোকে CSC কেন্দ্ৰলৈ গৈ আপোনালোকে আয়ুষ্মান ভাৰত গোল্ডেন কাৰ্ডটো বনাই লওক। আপোনালোকৰ নামটো চাবলৈ মই ডিছক্ৰিপশ্যন লিংকত লিংক দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।